আপুনি কৰিব জানো? কৰিম আপুনি কি মোৰ কথাটো ইনচাল্ট কৰিছে নেকি? নাই কৰা মই এনেকৈ কৰোঁ। তো হে গাইজ, কি খবৰ? আপোনালোকৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কিন্তু আজি আমি ৰ'ষ্ট নবনাওঁ, আজি মই এটা বেলেগ ডাঙৰ এটা কাম কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো একেলগে শেষলৈকে চাই থাকিব, কাৰণ মই আজি কৰিম আমাৰ ভাস্কৰ দাক প্ৰেংক কল। তো কি হয় নাজানো, লাষ্টততো গালি শুনিমেই, সেইটো মই জানোৱেই। তো আপোনালোকে চাই থাকক, কিবা এটা কৰিম আৰু মুঠতে। মই কি ক'ম এতিয়া ভাবি আছোঁ মানে। তো ৰ'ব, ভাস্কৰ দাক ফোনটো কৰি লওঁ। ৰিং হৈ আছে। হেল্ল' 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 অঁ ভাস্কৰ দা, ভাস্কৰ দা, কোনে ক'লে? মই চেনিমাৰীৰ পৰা ক'লোঁ। চেনিমাৰী চেনিমাৰী হয়, ক'ৰ পৰা ক'লে? চেনিমাৰী। বিজি আছে নেকি? নাই 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 ইমান তেনেকৈ বুজি। অঁ, চেনিমাৰী কোনখন চেনিমাৰী কওক? এই জাগিৰোড ফালে আহিলে যে পাই চেনিমাৰী। গম পালোঁ। অঁ, মই আপোনাৰ লগত এটা কথা আছিলে। আপুনি ফ্ৰী আছে নে বিজি আছে? মই ফ্ৰী আছোঁ। আচ্ছা, এই মানে মই গান এটা লিখিছিলোঁ, আচ্ছা তাৰে আপোনাৰ ষ্টুডিঅ'তে কৰিম বুলি ভাবিছিলোঁ আৰু আপোনাকে গোৱাম বুলি ভাবিছিলোঁ। হ'ব আপুনি কৰিব জানো? কৰিম আপুনি কি মোৰ কথাটো ইনচাল্ট কৰিছে নেকি? নাই কৰা মই এনেকৈ কৰোঁ। আচ্ছা, এই মানে কথাটো হ'ল আপোনাৰ এতিয়া পে'মেণ্টটো কিমান মান কৰিব লাগিব? মই 1.5 লাখ লওঁ, 1.5 লাখ। বাবা, এইটোতো বহুত হৈ গৈছে। মোৰ ল'ৰাটোৱে কৰিব, মানে গানটো মই দেউতাকে কথা পাতি আছোঁ, মোৰ ল'ৰাটোৱে গানটো কৰিব। আচ্ছা হা, হ'ব ল'ৰাটো পঠাই দিব আপুনি। আচ্ছা, তুমি এতিয়া পে'মেণ্টটো ভালকৈ কোৱাচোন, ইমান কৰি আছা তুমি পে'মেণ্টটো। মই 1.5 লাখ লওঁ, 1.5 লাখ। বহুত কৈছা তুমি পে'মেণ্টটো, অলপ কমাই কিবা এটা লোৱা ন। আৰু গানটোৰ নামটো হ'ল আলু পিটিকা। বঢ়িয়া মই তাতে ধনিয়া অলপমান ছটিয়াই দিম, ধুনীয়া লাগিব খাই। নাই, এনেকৈ ক'লেতো তুমি বেয়া হয় বাবু। মই তোমাক কথাটো কৈছোঁ, তুমি বেছি নল'বা, খুব বেছি টকা 5,000 ল'বা। 5,000 টকা ধনিয়াটো দামেই হ'ব নহয়, 5,000 টকা। ভাইটি, আমি গৰীব মানুহ, তাকেতো অলপতো কথাটো বুজা ন তুমি। এনে তোমাৰ ঘৰ ক'তনো ভাইটি? মোৰ ঘৰ দাদা মৰিয়নি। मस्त जोक मारा रे ये हंस रे हलकट हंस ভাইটি, তুমি মোৰ নিচিনা কথাটো কিয় কৈ আছা? আমি মুছলিম মানুহ ন, সেইটো কাৰণে মোৰ ভাষাটো এনেকুৱা হৈ আছে। বুজিছো দাদা বুজিছো। আচ্ছা, তুমি মোৰ ইনচাল্ট কৰা নিচিনা কৈ আছাচোন কথাটো ভাইটি। হেল্ল' আপোনাক ইনচাল্ট কৰা নাই দাদা মই। হেল্ল' দাদা, এনেকৈ ক'লে বেয়া লাগে। হয় নেকি দাদা? ভাস্কৰ দা, এই আপুনি কি কৰিব এতিয়া? কথাটো ভালকৈ কওক, আমাক বুজাই ন। হয় নেকি বাৰু? হেল্ল', পিছত কথা পাতিম, মই গাড়ী চলাই আছোঁ। তেনেহ'লে কথাটো শুনকচোন। অ' ভাস্কৰ দা, এইটো তোমালৈ এটা প্ৰেংক কল। মোক চিনি পাইছানে নাই? জীৱন বিকাশ। মোৰ কণ্টেণ্ট বিচাৰি তোমাৰ প্ৰেংক কল কৰি দিলোঁ। এই মোৰ কেমেৰা অন আছে, কিবা এটা কৈ দিয়া। এই এনেকৈ ক'লে বেয়া লাগে, তুমি মোক সদায় এনেকৈ কোৱা। এনে প্ৰেংক কলটো কেনেকুৱা লাগিলে? মই তেতিয়া ভাবি আছোঁ হা, কম কি তাৰপৰা মানে অলপ খেলি মেলি লাগি গ'ল, বুজিছানে? সেই তুমি মোক অলপ কৈ দিয়া না। এবাৰ ক'লাই ফটোৱা বুলি, সিদিনাখনো কৈছা, আজি কিবা এটা কৈ দিয়া। ইউটিউব
চেনেলত তো পেংকল কৰিছে নি মোক অঁ ইউটিউব চেনেল আকৌ বঢ়িয়া বঢ়িয়া ফোন কৰিছিলা তুমি এতিয়া কোৱা কিবা এটা কৈ দিয়া নমস্কাৰ আপোনালোকে অঁ কোৱা ইয়াক সাপোৰ্ট কৰিব আপোনালোকে ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰিব অঁ থেংক ইউ তুমি গাড়ী চলাই আছিলা অলপ ডিষ্টাৰ্ব দিলোঁ হ'ব দে অঁ দিয়া তো গাইজ পেংকলটো মানে ভাস্কৰে গাড়ী চলাই আছিল চ' ইমানটা ভালকৈ আৰু মই পেংকল আগতে কৈও পোৱা নাই তো ইমানটা ভালকৈ নহ'লগৈ তো অকণমান পেংকল কৰিলোঁ আৰু নেক্সট পেংকল যদি আপোনাক লাগে তো আপোনালোক কাক কাক লাগে পেংকল আপোনালোকে কৈ যাব মই লৈ আহিব চেষ্টা কৰিম তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব তেনেহ'লে বলক অন্য এটা ভিডিঅ' লগ পোৱা পুনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই